এতিয়া প্ৰশ্ন সুধিম দাদা আপুনি ভোট ক'ত দিলে মই নটাত দিলোঁ কিয় দিলে নটাত মানে মোৰ কেণ্ডিডেট চইচ হোৱা নাই প্ৰাৰ্থীজন মোৰ পচন্দ হোৱা নাই কিয় পচন্দ হোৱা নাই মানে আমাৰ ভবানীপুৰ সমষ্টিত এজন বিধায়ক হিচাপে উঠিব লাগে গতিকে ভবানীপুৰ সমষ্টিত মানুহ নাই নেকি কিয় পাঠাৰকুছি সমষ্টিৰ পৰা কিয় আহিব লাগে ইয়াত কিয় ইলেকশ্যন খেলিব লাগে সেইকাৰণে মই ভাল নালাগিলোঁ সেইকাৰণে মই দিয়া নাই সেইকাৰণে আপুনি নটাত দিলে নটাত দিলোঁ হয় অঁ আচ্ছা তেনেহ'লে কথা এটা সুধো আকৌ অহা বছৰ ইলেকশ্যনত যদি আপোনাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা যায় আপুনি উঠিব নেকি উঠিম একদম নিশ্চয় কি প্ৰতিচিহ্ন ল'ব আপুনি প্ৰতিচিহ্ন মানে মই এখন গামোচাৰ কাৰণটো কাৰণ অসমীয়া জাতি আমি যিহেতু অসমীয়া জাতি সেই হিচাপে আমি অসমীয়াৰ এটা কলা কৃষ্টি হিচাপে মই তাক হেৰি ল'ম মানে আপুনি গামোচাখনক সন্মান জনাম আৰু কি আপুনি গামোচা কেতিয়াবা দলিয়াই পাইছে নেকি নাই কেতিয়াও নহয় কেতিয়াও নদলিয়াওঁ তেনেহ'লে গামোচা দলিয়া মানুহক আপুনি ভাল পায় নে বেয়া পায় নাপাওঁ একদম নেভাৰ একদম তাৰমানে বেয়া পাওঁ আৰু তাক অঁ ঠিকে আছে বাৰু বহুত বহুত ধন্যবাদ আমাৰ অসমীয়া গামোচাখনৰ এটা মানে সন্মান আছে সেই সন্মানটো বজাই ৰখাৰ স্বাৰ্থত আপুনি তাৰমানে গামোচা ছবিত ফটো উঠিম বুলি ভাবিছে আৰু ভাবিছোঁ মানে অহা বছৰ মানে আপুনি আকৌ 5 বছৰ অপেক্ষা কৰিব লাগিব আৰু আপোনালৈ ভৱিষ্যতৰ কাৰণে শুভেচ্ছা দিলোঁ আপোনাৰ দিনটো মংগলে যাওক ধন্যবাদ